এতিয়া আমি খোৱা এইটো নিয়ম বোলে বিয়াত যোৱাৰ আগত সখীয়ে তাতো মানে কইনা ঘৰীয়াটো খাব নাপায় বোলে আমাৰ বয়োজ্যেষ্ঠসকলে কৈছে। গতিকে ইয়াতে আমাক কইনা মানে দৰা ঘৰতে আমি পূৰা খাই পেট ফুল কৰি যাব লাগিব নিয়মতে গৰৈ মাছৰ পিটিকা দি। তাৰপাছতে ওলাই যাম আৰু আমাৰ ভোকটো কিমান লাগিছে গম পাইছে চাগে, দৰা অহাই নাই, আমি সখী সেই বহি আছোঁ, দিনৰ পৰা আমি আছোঁ উপবাসে আছোঁ। গতিকে এতিয়া খাম, খোৱাটো দেখুৱাওঁ দিয়ক। আমাৰ দৰা আহি পাই গ'লো, বৰমাই কি ধুনীয়াকৈ দিছে নিয়মত যি কষ্ট দিলে আহোঁতে যে সেই কষ্ট নাপাওঁ, সেইটো যাওঁতে আমাক কষ্ট দি দিছে, আহোঁতে কিন্তু আমাক সেইটো উপায় নাই। আমি দুটা চাওক, আমাৰ কেমেৰা কিন্তু ভাল দেই, কিন্তু হেৰি ৰিংটোৱে বিয়া পাতিব তুমিয়ে মই চোৱা নোৱাৰিছোঁ। ই এতিয়া কি মাহত পাতিছে? মাঘ মাহত মাজত অঁ ই মানে ঠাণ্ডা পানী আজি মানে হেৰিয়াৰ কাৰণে সুবিধা নাপালে, বৰষুণৰ কাৰণে আমাৰ ঘৰত সুবিধা নাপালে, আমি এৰিম। এতিয়াতো আমাক লেভেল দিছে ন, কইনা অনাৰ পিছত